खुलुमबाय आं बे समाव मोननैसो सुंद' आपडेट लानानै फैलायबाय रायजोफोर नोंथांमोना गोबाङानो नुखाबाय आरो गोबाङानो मोनथिखाबाय सानाव आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा रोखायैनो फोरमायनानै होबाय जे फैबाय थानाय 2025 मायथाइयाव जिहेतु बिटिसि इलेक्शन जानो थांगासिनो दङ बे बिटिसि इलेक्शनावहाय बिजेपिआ गाव हारसिङैनो गेलेगोन बे बाथ्राखौ आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा रोखायैनो फोरमायनानै होदों जाय नोंथांमोना नुवाखै नोंथांमोना नैबे सुंद' भिडिअ क्लिपखौ नायनानै लाग्रो बेनि उनाव खाम्फा बरगयारी बिथाङा बे समाव मा फोरमायदों नोंथांमोना भिडिअखौ जोबजासिम नायब्ला आबुङैनो मोनथिनानै मोनगोन যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো এইবাৰো বিটিসিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিসিৰ আমাৰ কাৰ্যকৰ্তা সকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক रायजोफोर नोंथांमोना नुखाबाय आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा रोखायैनो फोरमायनानै होखाबाय जे फैबाय थानाय 2025 मायथाइयावहाय बिटिसि इलेक्शन जेतु जानो थांगासिनो दङ बे बिटिसि इलेक्शनावहाय बिजेपिआ गाव हारसिङैनो गेलेगोन रायजोफोर बेसेबा गोबाव समनिफ्रायनो बिजेपिआ बे टार्गेटखौ लाबोगासिनो दंमोन नाथाय मानगोनां हाग्रामा महिलारि बिथांनि सरकार थानाय समाव बिजेपिआ जानजि खाफ्रानानै बोलो बाहायनो हायाखैमोन बिटिसिआवहाय नाथाय बिटिआर गोजोन गोथार जाखांनायनि उनाव इउपिपिएलजों एलायन्स जानानै बिजेपिआ जानजि खाफ्रानानै बोलो बाहायनो हादों बिटिसिआवहाय थारैनो फैबाय थानाय समावहाय बिटिसिआव बिजेपिआ सरकार दामारोब्ला बिटिसिआ फैबाय थानाय समाव मा महर मोनहैगोन बेखौ जोंनि साफ्रोमबो बर' रायजो राजाफोरा साननाया गाहाम रायजोफोर बिनि सोमोन्दै खाम्फा बरगयारी बिथाङा बे समाव मा बिबुंथि होदों बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिपखौ नोंथांमोना जोबजासिम नायनानै लाग्रो बेनि उनावसो नोंथांमोना गाव गावनि कमेन्टफोरखौ होलायबानो जाबाय ময়ো চাইছো নিউজটো সন্মানীয় মুখ্যমন্ত্ৰী তেখেতে ক্লিয়াৰলি কৈছে যে আগন্তুক যি বিটিসি কাউন্সিল ইলেকশ্যন এই কাউন্সিল ইলেকশ্যনত বিজেপিয়ে নিজাববীয়াকৈ খেলিব কাৰো লগত মিত্ৰতা নকৰিব এইটো হ'ল বিজেপি দলৰ নিজৰ ৰণনীতি ষ্ট্ৰেটেজি আৰু সেই তেখেতসকলৰ পলিটিকেল ষ্ট্ৰেটেজিত আমাক ক'ব লগা একো নাই যেহেতু বিপিএফ দল হিচাপেও আমিও নিজৰ স্থিতি নিজৰ ষ্ট্ৰেটেজি লৈ পেলাই আমি কাম কৰিছো ইলেকশ্যনত কেনেকৈ আগুৱাই গ'লে জিকিব সেইটোকে প্ৰত্যেক দলে ষ্ট্ৰেটেজি বনাই পেলাই আগুৱাই যায় এতিয়া বিজেপিৰ নেতাসকলে খুব সম্ভৱ অনুভৱ কৰিছে যে বিটিসি বাকীয়ে লাহেকৈ গ্ৰেজুৱেলি বিজেপিক মানে সমৰ্থন কৰিবলৈ আগুৱাই আহি আছে আৰু তেখেতসকলে জিকাৰ বিটিসি চৰকাৰ গঠন কৰিবৰ যি ইচ্ছুক আছিলে সেইটো এইবাৰ সম্ভৱ হ'ব সেইটো নিশ্চয় উপলব্ধি কৰিছে ইয়াৰ কাৰণে নিজাববীয়াকৈ ইলেকশ্যনত নিজাববীয়াকৈ খেলিব বুলি সেইটো মন্তব্য বা সিদ্ধান্ত দিছে তেখেতসকলে আমাৰ ক'ব লগা একো নাই কিন্তু মই সেইখিনি ক'ম যে 2020 চনত যি কাউন্সিল ইলেকশ্যন হ'ল তাতে সকলোৱে জানে যে বিটিসিত বিপিএফ দলে সবতকৈ ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বিজেপিয়ে কিমান পাইছিলে 8টা না 9টা সিদ্ধত জিকিছিলে আৰু ইউপিপিএলত ঠিক তেনেকুৱা 12টা কিন্তু তেখেতসকলে চৰকাৰ গঠন কৰিছে 4 বছৰত এই চৰকাৰে বিটিসিত উন্নয়নমূলক একো নকৰিলে কালি লেকচাৰে দিলে ফেষ্টিভেল কি ফেষ্টিভেল এডুকেশ্যন ফেষ্টিভেল স্পৰ্টছ ফেষ্টিভেল টুৰিজম ফেষ্টিভেল ইত্যাদি কৰি পেলাই শেষ কৰিলে নতুন ৰাস্তা নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ একো নকৰিলে কৃষকসকলৰ কাৰণে নাই ইৰিগেশ্যন এটা বনালে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে শিক্ষাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে না স্কুল এটা বনালে না কলেজ এটা বনালে একো নবনালে সেই গতিকে বিটিসি বাকীয়ে এতিয়া ইউপিপিএলৰ প্ৰতি আস্থা একদম হেৰুৱাইছে 15 বছৰত আমি বিপিএফ দলে যি এন্টি ইনকামবেন্সি ফেচ কৰিছিলো এই 4 বছৰতে বহুত গুণা বেছি ইউপিপিএল এন্টি ইনকামবেন্সি ফেচ কৰিব লগা হৈছে আমি কৈ থাকিছিলো ইলেকশ্যন কেম্পেইনতো মই কৈছো যে 4 বছৰত ইউপিপিএলৰ লগত থাকি বিজেপিয়ে যেনেকৈ বিটিসিত কাম কৰিলে ৰাইজৰ আস্থা অকল ইউপিপিএলৰ প্ৰতি নাইকিয়া নহব
বিজেপিৰ প্ৰতিও হ'ব, বিজেপিকো বেয়া পাব। গতিকে সেই বদনামৰ পৰা বিজেপিয়ে নিজক বচাই লোৱাটো প্ৰয়োজন। এইটো মই অনুৰোধ কৰিছিলোঁ যেন MP ইলেকশ্যনত তেখেত আমি পাৰ্টিচিপেট কৰিম আৰু পূৰ্ণাংগভাৱে কেনেকৈ জিকিব ইয়াৰ কাৰণে আমি কামত লাগি আছো। ৰাইজৰ ওচৰত আমি গৈ আছো। আমাৰ UPPL বা বিজেপিৰ দৰে থকা পইচা দি পেলাই আমি ভোট কিনিবলৈ নাযাওঁ। তেখেতসকলৰ যিটো কনচাইন্স, সেই কনচাইন্স আৰু কৰ্তব্য এইটো আমি বুজাবলৈ গৈ আছো ৰাইজক যে BPF কিয় জিকাব লাগে, BTCৰ অৱস্থা আজি কি অৱস্থাত আছে, সেই কথাটো আমি ৰাইজৰ আগলৈ কৈ আছো। আৰু ৰাইজে যেতিয়া বুজে তেতিয়াহ'লে অট'মেটিকেলি নিজৰ যিটো বিবেক ভোট সেইটো BPFক দিব। বিবেক ভোট UPPLক নিদিয়ে, বিবেক ভোট বিজেপিক নিদিয়ে। বিবেক ভোট মানে কোন দিয়ে বিবেক ভোটটো? সামান্য সাধাৰণ ৰাইজে বিবেক দি ভোট দিব নাজানে। সেইটো হ'ল শিক্ষিত বুদ্ধিজীৱী মানুহসকলৰ ভোট। গতিকে BTCত বুদ্ধিজীৱীসকলৰ শিক্ষিত মানুহসকলৰ ভোট UPPLে নাপায়, বিজেপিয়ে নাপায়। গতিকে তেখেতসকলে আকৌ মই যিটো জানো যি বাই ইলেকশ্যন, এই বাই ইলেকশ্যনত বিজেপি আৰু UPPLে মিত্ৰতাতে খেলিব। সেই কথাটো আমি জানো ভিতৰতে চলি আছে। গতিকে BPF দলে আমি সিদিনা CWC মিটিঙত সিদ্ধান্তত আহিছো যে যি বাই ইলেকশ্যন হ'ব তাতো আমি নিজাববীয়াকৈ খেলিম। আননেচেচাৰিলি UPPLৰ কেণ্ডিডেটক জিকাবৰ কাৰণে দলে বলে আহি পেলাই থকা পইচা যেন সেইটো নকৰে। ইয়াৰ ৰাইজক নিজৰ মেণ্ডেট কাক দিব, কোন নেতাক তেখেতসকলক লাগে, সেইটো BTC বাকীক এই সিদ্ধান্ত ল'বলৈ সুযোগ দিয়ক। এইটোকে মই আহ্বান জনাইছিলো। এতিয়া আমি বুজিবলৈ পাইছো UPPL আৰু বিজেপিৰ মাজত বহু ভিতৰুৱা দ্বন্দ্ব নিশ্চয় হৈছে, যিটো আমি বহুতো দেখিছো আৰু বহুতো দেখিবলৈ পোৱা নাই বা শুনা নাই। গতিকে সেইটোকে ব্যৰ্থ কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে UPPLৰ দ্বাৰা যদি ইয়াৰ ৰাজনীতি কৰিব লগা হয় তেতিয়াহ'লে UPPLৰ লগতে বিজেপিও ধ্বংস হৈ যাব। আৰু ইয়াৰ কাৰণে ষ্ট্ৰেটেজিটো নিশ্চয় সলনি কৰিছে। আমি BPFৰ কাৰণে ইয়াত কোনো ইম্পেক্ট নপৰে, কোনো এফেক্ট নহয় আমাৰ।